Hello friends, welcome to my YouTube channel Sibani's vlog লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছো। আজি বহু দিনৰ পিছত আপোনালোকৰ মাজলৈ এটি ৰেচিপি ভিডিও লৈ আহিছো। আজি মই লৈ আহিছো ভাত কেৰেলাৰ বৰা। আমি ভাত কেৰেলাৰ বৰানো কেনেকৈ টিপটিৰে খাব পাৰো তাকে আজি দেখুৱাম আৰু এতিয়া সকলোৰে ঘৰত সহজতে আমি ভাত কেৰেলা পাওঁ। কিন্তু কেতিয়াবা খাব মন নকৰো বা সৰু ল'ৰা ছোৱালীয়ে খাব মন নকৰে যদি এনেকৈ আমি বৰা বনাই দিও সকলোৱে খাই ভাল পাওঁ হেয়া ভাবিছো আজি আপোনালোকৰ মাজলৈ এই ৰেচিপিটো লৈ আহো বুলি আৰু বেছি দেৰি নকৰি বলক আজিৰ ভিডিওটো আৰম্ভ কৰো আৰু মই এইগিটা ভাত কেৰেলা লৈছো আজি ভাত কেৰেলাৰ বৰা বনাবলৈ আৰু এইগিটা ভাত কেৰেলা ঘৰৰ হয় ফ্ৰেছ একদম চাকচোন ইমান ধুনিয়া কোমল হলে বৰা গিটা খাবৰ কাৰণে বেছি ভাল লাগে আৰু এতিয়া মই এইগিটা ভালকৈ ধুই লম এতিয়া মই ভাত কেৰেলাৰ গিটাৰ বাকলি গুচাই লওঁ আকৌ এবাৰ মই ভালকৈ ধুই লৈছো এতিয়া মই এয়া ভাত কেৰেলা গিটা মাজত এফালকৈ কাটি লৈছো এয়া মই এনেকৈ কাটি ললো আৰু ইমান ধুনিয়া কোমল চাকচোন ভাত কেৰেলা গিটা এয়া মই কেৰাহী এটাত পানী দি লৈছো আৰু বহুত বেছি পানী নিদিও কাৰণ ভাত কেৰেলা গিটা মই বহুত বেছি সিজিবলৈ নিদিও 5 মিনিট মান সময় সিজাম কেৰেলাখিনি সিজে মানে মই ইয়াৰে যিখিনি বস্তু লাগিব তা ৰেডি কৰি লৈছো এয়া মই লৈছো বুটৰ বাকলি পেলাই লৈছো আপোনালোকে মসুৰ দাইলো ব্যৱহাৰ কৰিব পাৰে মই এখিনি বেছিকৈ আছিল কাৰণে মই এনেকৈ ব্যৱহাৰ কৰিলো আৰু কেইকুটামান নহৰু আৰু আদা লৈছো এয়া অপচনেল হয় আপোনালোকে যদি ভাল পায় দিব পাৰে আৰু যদি ভাল নাপায় নালাগে আৰু এইফালে ভাত কেৰেলাখিনি উতল আহি গৈছে আৰু মই এতিয়া চাম সিজিছে নে নাই আৰু অকণমান সময় লাগিব সিজিবৰ কাৰণে আৰু 2 মিনিট সময় মই ৰখি দিছো এইফালে মই এইখিনি মিক্সিত দি দিম এতিয়া এয়া গুৰি হৈ গৈছে এতিয়া মই ইয়াৰে পেষ্টখিনি ৰেডি কৰিম এটা পাত্ৰত উলিয়াই লম মই ইয়াতে সোৱাদ অনুযায়ী অকমান নিমখ দি দিছো আৰু দিম মই হালধি গুৰি আৰু মই ইয়াতে দিম এনেকৈ মই ঘৰতে গুৰি কৰি লোৱা জিৰা গুৰি অকনমান দি লৈছো আৰু এতিয়া দিছো মই ইয়া ৰেড চিলি পাউডাৰ অকনমান এতিয়া এইখিনি ভালকৈ মিক্স কৰি লৈছো আপোনালোকে যদি এতিয়ালৈ খোৱা নাই এবাৰ খাই চাবচোন এনেকৈ বহুত বেছিয়ে ভাল লাগে আৰু এইফালে মই ভাত কেৰেলাৰ গুটি গিটা উলিয়াই লম এতিয়া আৰু এনেকৈ চামুচেৰে গুটি গিটা লাহেকৈ উলিয়াই লব আৰু কোমল ভাত কেৰেলা কেইটাৰ গুটি উলিয়াবৰ বেছি সহজ হয় এয়া ভাঙি নাযায় ধুনীয়াকৈ উলিয়াই লব এতিয়া মই ভালকৈ এইখিনি মিক্স কৰি লৈছো এইফালে ভাত কেৰেলাৰো গুটি ওলোৱা ৰেডি হৈ গৈছে আৰু এয়া মই ৰেডি হৈ থকা ইনগ্ৰেডিয়েন্টছখিনি ইয়াতে ব্যৱহাৰ কৰিম আমাৰ ৰেডি হৈ গৈছে আৰু আপোনালোকে দেখিছে মই ইয়াতে ওভাৰকে দিয়া নাই কম পৰিমাণে দিছো আৰু এতিয়া মই ইয়াতে কেৰাহী এটা গৰম হোৱাৰ লগে লগে তাত মিঠাতেল দি দিছো আপোনালোকে যদি ৰিফাইন ব্যৱহাৰ কৰিব পাৰে অকমান সৰহকৈ দিব তেলখিনি আৰু এতিয়া গৰম হোৱাৰ লগে লগে ইয়াতে মই এটাকৈ দি দিছো অকমান ৰঙা হৈ আহিব ধৰিছে আৰু এতিয়া মই একদম লো ফ্লেমত 2 মিনিট সময় ৰাখি দিম আপোনালোকে যদি এতিয়ালৈ এনেকৈ বনাই চোৱা নাই চাবচোন বহুত বেছি ভাল লাগে এনেকৈ বনাই খাই আমি পইতা ভাতৰ লগতো এনেকৈ খাব পাৰো আৰু নাইবা নিৰামিষ থালিতো আমি এনেকৈ ব্যৱহাৰ কৰিব পাৰো বহুত বেছি ভাল লাগে এনেকৈ ভাত কেৰেলাৰ বৰা বনাই খাই
আকৌ মই এনেকৈ উলুটাই দিছোঁ আৰু লাহে লাহে অকণমান হেঁচি দিব। এতিয়া মই এটা পাত্ৰত এইখিনি উঠাই ল'ম। এয়া আমাৰ ভাত কেৰেলাৰ বৰা ৰেডি হৈ গৈছে। চাওকচোন ইমান বেছি ধুনীয়া লাগিছে আৰু এয়া একদম স্মুথ হৈ গৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।